কুকুৰৰ পুতেকহঁত। হেল্ল' বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত মই এনমইনা মিউজিক। এজনীক ভালকে উল্টাকৈ চিধাকৈ আকৌ আহিলোঁ আপোনালোকৰ মাজত। কুকুৰৰ পুতেকহঁত, তহঁতে মাৰৰ মূৰা চুবাই যাওঁ, বাপেৰৰ মূৰা চুবাই যাওঁ। বাপেৰৰ মূৰা চুবা মাৰৰ মাজত কাটি মেলি দে, তেতিয়া মুড়ি গণ্ডা বনাই মেলি দে, খাবলৈনো আমাৰ কি আৰু, আমি খাম। এক পেকটো হ'লেতো কথাই নাই। বাপেৰৰ মাৰৰ খাই দিব পাৰোঁ। মালৰ লগত আমি যদি শিলগুটি চুবাই খাই দিব পাৰোঁ, তোক মাৰৰ বাপেৰৰ মুণ্ডা চুবাবলগীয়া কি প্ৰব্লেম আছে? খাই দিম, একো নাই ন। এই বাইক চলাই যাওঁতে পিকখোপা পেলাই নাযাবি চালা। এই কেলাই চিখৰ খোৱাৰ লগত প্ৰব্লেম। বেটিক তাইক কথা শুনচোন। হা, তই বাপেৰে গৰু, তই ঘৰত থকা গৰু পোৱালিবিলাকৰ চাগে গৰু তই খা, গোবৰখিনিও খাওঁ চাগে, তই গোবৰ খাওঁ। সেইটো কাৰণে তোৰ মাথা বিকৃতি ঘটিছে। বিকৃতি ঘটিছে মানে তোৰ মূৰত গোবৰ আছে, বুজিছ ন? গোবৰ মানে কোন মানুহ চাগে আছে চাগে। আৰু আবে ঐ কুকুৰৰ পুতেকহঁত, কুকুৰৰ পুতেকহঁত, কুকুৰৰ পিতেক বুলি যে কৈছে, সেইটো কুকুৰে তোৰ মাৰক কৈছিলে চাগে, সেইজনী তই কুকুৰৰ কোৱা পিতেক বুলি কৈছ। একো নাই, কৈছ একো নাই, কিন্তু চাপৰি তই কথাখিনিতো খুব ভালকৈ ক'ব পাৰ। এই তাকে কয় ন, মানে ভদ্ৰ লোক বুলি এইজনীকে কয়। এইজনী দেখাই দিছে। আমাৰ অসমততো এইবিলাক থাকেই, কোনো কথাই নাই। চফাই খোৱাৰ লগত প্ৰব্লেম, কিবা খোৱাৰ লগত প্ৰব্লেম, এই প্ৰব্লেম। এইহে যেনিবা কেলা কেলাবিলাক সি গাড়ী লৈছে, আৰু কোনো পৃথিৱীত গাড়ী লৈ পোৱাই নাই। এইটো কৰি ল'লে নেকি আকৌ? বাপে কুকুৰ ন, এইটো লাগিলে চাগে ক'ৰবাত নহয়, বেছিকৈ লগাই নাথাকিব ভণ্টি। কুকুৰৰ পিতেক, কুকুৰৰ এইটো লাগিব পাৰে, কোনো প্ৰব্লেম নাই। লাগিলে আমি আগতে স্কুললৈ যাওঁতে দেখোঁ ন, কুকুৰবিলাক শিলগুটি মাৰোঁ, ছোৱালীবিলাকে এনেকৈ চাই, এনেকৈ চাই মানে সেইজনীয়ে তই। ঠিক আছে, লাগি থাক। আঘোণমহীয়া এতিয়া গৰু বুলি যে কৈছে ন, সেই গৰু বুলি যে কৈছে, আঘোণমহীয়া যেতিয়া আমি গৰু এৰি দিওঁ, জাক ফুৰে যে, এই জাক ফুৰিবলৈ এৰি দিয়াটো ভাল হ'ব, হয় নহয় বাৰু গাইছ? কি তই একো নাই, মোৰনো কি আৰু। আমি তাই কুকুৰৰ পিতেক বুলি কৈছে, একো নাই। তাইকে কুকুৰ যে চলনি এইটোকে যোৱাটো কেলা যিটো এইটো কৰিছে, তাৰ অপেন কৰি থাকিব পাৰিব কুকুৰৰ জীয়েকৰ লগত, হয় নহয় বাৰু? তাই গেলা কথা শুন, এইটো কি গেলা, এইটো মাৰৰ মূৰা চুবাই যাওঁ, বাপেৰৰ মূৰা চুবাই যাওঁ, গৰু খাওঁ, গাহৰি খাওঁ, চুবাই যাওঁ, চুবাই গৈ থাক, মৰি যা তহঁতি। শুনচোন কেলা, ভদ্ৰ মানুহবিলাক যে কয় অভদ্ৰ, এইবিলাক অভদ্ৰ, আমি অভদ্ৰ একেলা। তাত একো প্ৰব্লেম নাই, আমাক কেলা কোনোবাই বেয়াকৈ কৈছে বুলি একো নাই। কিন্তু আজিলৈকে আমি কাকো কুকুৰৰ পিতেক, কুকুৰৰ গৰু খা, গাহৰি খা, তো চাগে গাহৰি চেলেক, মেইন কেছেটো কেলা তাই চেলেকে, হয় নহয় বাৰু? চেলেক একো নাই, চেলেকি থাক, আমি চুপাৰি খাই থাকিম। তই গৰু চেলেক, মানুহক চেলেক, বাপেৰক চেলেক, মাৰৰ চেলেক চুৱে, আৰু গৰু খাই কিবা খাইছে কৈছে। আৰে গৰু আমি নাখাওঁ, আমি গৰু গাখীৰ খাওঁ, আমি গৰু গাখীৰহে খাওঁ, গৰু মাংস নাখাওঁ নহয়। আৰু আপুনি লাগি থাকিব দেই, কুকুৰৰ জীয়েক, কুকুৰণী কেলা দেখোন দেই। আজিলৈ ভিডিঅ'টো ইমানেই। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।